নমস্কাৰ ভিলেজ ফুডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে আগতীয়াকৈ মাঘ বিহুৰ ওলগ জনাইছোঁ। আজি আমি কেইখনমান চিম্পুল আঞ্জা বনাইছোঁ। এই চিম্পুল আঞ্জাখন আপোনালোকক দেখাম বুলি ভাবিছোঁ। এয়া আমি তিল বটছোঁ, তিল বটাৰ লগত তাতে ধনিয়া নহৰু জ্বালা দি কিনে এনেকৈ বঢ়িয়া কৰি বটছোঁ আমি। আৰু এই পোৰা কল ভাজিছোঁ আৰু আপোনাৰ লৈছোঁ মটৰ, আলু, বুট আৰু বিন এনেকৈ গোটাইখিনি লগে লগে একেলগে এখন ভাজি বনাইছোঁ। আৰু এয়া দেখিছে বিলাহী পোৰা, আলু পোৰা সানি এই থপথপীয়াকৈ বনাইছোঁ। আৰু এই দালি, মুগৰ দালি আৰু মচুৰ দালি দুয়োটা লগ কৰি বনাইছোঁ। এতিয়া আমি খাম, আপোনালোকে চাব, ভাল লাগি। এক কল ভাজি তিল বটা পোৰা কল আঞ্জা কৰিও খাব পাৰি, কিন্তু আমি আজি ভাজি কিনে লৈছোঁ। ভাজি কিনে খালেও ভাল লাগে অলপমান। কলততো জানে আপোনালোকে এই ভিটামিন থাকে, দৃষ্টিশক্তি বাঢ়ে, সৰু ল'ৰা ছোৱালীক খুৱাব লাগে। বিন আৰু মটৰ তিনিটা মিলি পেলাই বনোৱা গৈছে, বিৰাট টেষ্টি। মুগৰ দালিত এয়া ওলকবি দিছোঁ, ওলকবি দি খাই চাবচোন, বিৰাট ভাল লাগে। বিলাহী আৰু আলু পোৰা, বিলাহী আৰু আলুটো পুৰি কিনে সানিছোঁ। সানি কিনে আপোনাৰ আৰু অলপমান তেল দি কিনে তাতে অলপমান ভাজি কিনে এনেকৈ অলপমান লটপট কৰি দিছোঁ, সেনেকৈ নমাই দিছোঁ। সেনেকৈ খাই যাবচোন, সেনেকৈ খালেও অলপ সোৱাদ লাগে।
বিলাহী আলু দালি চব লগ লগাই সানি খাবচোন কি সোৱাদ মই চিনি খাই পেলাই বিৰাট ভাল পাওঁ আজিলৈ এৰিছোঁ আগলৈ আমাৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব